নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলৰ অন্যতা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি অৰ্কিড লগত লৈ আহিছোঁ। আজি আমি কাজিৰঙাত থকা অৰ্কিড পাৰ্কলৈ গৈ আছোঁ বৰ্তমান। আপোনালোকক দেখামগৈ তাত কেনেকুৱা কি কি হয়, অৰ্কিড পাৰ্কত কি কি আছে দেখামগৈ গৈ পেলাই। মানে যোৱা কেইবাটা সোমবাৰতে ভিডিঅ' দিয়া নাই, আৰু মই মানে প্ৰত্যেক সোমবাৰে ভিডিঅ' দিওঁ আৰু শ্বৰ্ট ভিডিঅ' বাকী ডেইলি দি থাকোঁ। সেইখিনি আপোনালোকে গৈ মোৰ চেনেলত চাব পাৰিব। এতিয়া ব'লক ডাইৰেক্ট আমি অৰ্কিড পাৰ্কত লগ পামগৈ। আহি পাই গ'লোহি অৰ্কিড। এতিয়া মোৰ লগৰ এজনৰ ঘৰতে গেৰেজতে স্কুটিখন থৈ ল'লোঁ। এতিয়া আমি ভিতৰলৈ যাম, তাৰপিছত আপোনাক ভিতৰৰ লগত গৈ দেখামগৈ। এয়া এইখিনি গোটেইখিনি এতিয়া পাৰ্কিং এৰিয়া হয়। ইয়াতে সকলোবোৰ মানুহৰ ঘৰৰ আগফালে পাৰ্কিং এৰিয়া কৰি দিছে। এতিয়া আমি টিকেট ল'ব লাগিব। টিকেট কাউণ্টাৰলৈ গৈ আছোঁ। 100 টকাকৈ ল'ব পাৰ হেড। গেটলৈ সোমোৱাৰ আগত এনেকুৱা দুই কাষে ঢেৰ দোকান আছে। ইয়াত বিভিন্ন ধৰণৰ সাজপাৰ, কাঠৰ বস্তু, এইবোৰ বেগ, এনেকুৱাবোৰ বস্তু পোৱা যায়। এইবোৰ আপোনালোকে ইয়াতে আহি কিনিব পাৰিব। আৰু এইটো আপোনালোকে চাওক না, কিবা পহুৰ শিং নিচিনা, মানে পহুৰ মাথা এটা কাটি থৈ এনেকৈ যে সজাই থয় ৱালত, তেনেকুৱা টাইপৰ এটা শিং নিচিনা। এইটো এটা কি ধুনীয়া অৰ্কিড। এনেকুৱা এইবোৰ ফুল বহুত ধুনীয়া ধুনীয়া অৰ্কিড। মানে ইয়াত বহুত হাজাৰবিধ অৰ্কিড আছে। আপোনালোকে যদি কোনোবাই অহা নাই অৰ্কিড পাৰ্ক, এবাৰ আহিবচোন, চাব কি ধুনীয়া পাৰ্কখন। বহুত বস্তু আছে। ইয়াত বাঘৰ দাড়ি, এইটো চাওক অৰ্কিডটো কেনেকুৱা বাঘৰ দাড়ি টাইপৰ, মানে তো সেইকাৰণে ইয়াৰ নাম বাঘৰ দাড়ি দিছে। এনেকুৱা বহুত প্ৰজাতিৰ অৰ্কিড আছে, মানে এইখিনি বহুত আছে, আপোনালোকে চাব পাৰিব। আৰু বিভিন্ন বস্তু আছে। আপোনালোকে ভিডিঅ'টো চাই থকা আগলৈকে যিমানটো পাৰিছোঁ দেখাইছোঁ। আৰু ইয়াৰ পিছত যদি আকৌ আহোঁ, তেতিয়া নেক্সট ধুনীয়াকৈ আকৌ দেখাব পাৰিম। এইটো চাওক কি ধুনীয়া, এইটো কিবা কেৰিকেটৰ টাইপৰ নেজডাল আছে, এনেকুৱা ধৰণৰ চব অৰ্কিড হয়। এইটো এটা চাওক, কিবা যে মোনা এটাই লৈ আছে, এনেকুৱা টাইপৰ অৰ্কিড। বহুত ধুনীয়া লাগে ইয়াত আহি পেলাই। আপোনালোকে এবাৰ আহিব, কাজিৰঙাতে আছে। আৰু ইয়াত সকলো জনগোষ্ঠীৰ নিজৰ নিজৰ কলা সংস্কৃতিবোৰ এনেকৈ লাইভ পাৰফৰ্মেঞ্চ কৰি থাকে। সেইবোৰ ইয়াত উপভোগ কৰিব পাৰিব। এইবোৰ চব কি ধুনীয়াকৈ সকলোবোৰ কৰি আছে।
চ' বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানে আছিলে। ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই, পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম।